হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল হয় এইটোৱে মোৰ ইণ্ট্ৰ' আজি আপোনালোকে এইটো ইণ্ট্ৰ' পাব চ' আজি ৰাতিপুৱা দেখিলেই সোনকালে উঠিলোঁ অৱস্থা নাই ফাৰ্ষ্ট এনেকৈ উঠিছোঁ আৰু এতিয়া যাম মৰ্ণিং ৱাক চ' চাওঁ কি হয় আজি বহুত দিনৰ মূৰত ওলাইছোঁ ত' ব'লক লগ পাম ৰাস্তাত বস্তু এটা দেখাম আপোনালোকক এনেকুৱা খোজকাঢ়িছোঁ আজি অৱস্থা নাইকিয়া হৈ গৈছে অকণ ৰখি দিছোঁ খোজকাঢ়ি আছোঁ আজি খোজকাঢ়িছোঁ কিয় জানেনে নাই লকডাউনত খাই খাই অৱস্থা নাইকিয়া হৈ গৈছে পেট চাওক বাঢ়ি গৈছে সেইকাৰণে পেট কমাবৰ কাৰণে আজিৰ পৰা খোজকাঢ়িছোঁ ভাবিছিলোঁ চাহ খাম পাই গ'লোঁ কুঁহিয়াৰৰ ৰস বিন্দাছ পেট ঠাণ্ডা হৈ গ'ল আৰু নোৱাৰিছোঁ ভাগৰ লাগিছে অলপ বহি লওঁ তো এইমাত্ৰ আহি পালোঁ ঘৰ জাষ্ট আহি পাইছোঁ আপোনালোকে দেখিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ মৰ্ণিং ওলাই গ'লোঁ মই আপোনাৰ মৰ্ণিং ৱাক কৰিলোঁ কি হৈছিল চব দেখাব চেষ্টা কৰিছিলোঁ তো সৰু এটা ব্লগ আছিলে আজিৰ কাৰণে তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চবৰ লগতে শ্বেয়াৰ কৰিব যাতে আগলৈ এনেকৈ ব্লগ পাই থাকিব আপোনালোকে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন চবৰ ফাৰ্ষ্ট আপুনি পাই যায় আৰু ইমানে কম আজি আজি মোৰ ছেকেণ্ড ব্লগ এইটো আছিলে তো আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকে আশীৰ্বাদ কৰিলে তেতিয়া আপোনাৰ ধৰি লওক ভিডিঅ' বনোৱাৰ এটা মটিভেশ্যন পাম ভিডিঅ'টো লাইকো কৰিব চ' আজিলৈ আহিছোঁ বাই